নমস্কাৰ বন্ধুসকল। আমাৰ মৰমৰ জুবিন দা যথেষ্ট কষ্ট কৰে আৰু ৰাতিয়ে দিনে কাম কৰে। খুব সম্ভৱ তেওঁৰ টোপনি কম হোৱাৰ কাৰণে কালি যিটো তেওঁৰ লগত ঘটনা ঘটি গ'ল, সেই ঘটনা সঁচাকৈয়ে আমাৰ বাবে দুখজনক কথা। আৰু তাত গোটেই অসমবাসী আমি মৰ্মাহত হৈছোঁ। এইটো আৰু তাত কোনো সন্দেহ কৰিবলগীয়া কথা নহয় যে জুবিন দাই অসমৰ বাবে যিখিনি কৰিছে সেইখিনি কৰাটো এজন সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়। তেওঁ কি কৰিছে কি নকৰিছে, ভাল কৰিছে বেয়া কৰিছে, সেইটো সময়ে ক'ব। আমি তেওঁক অসমৰ এজন ভোটাতৰা হিচাপে চিহ্নিত কৰিছোঁ অসমৰ ৰাইজে। তেওঁ অকল শিল্প জগততেই নহয়, তেওঁ বিভিন্ন মানুহক যি ধৰণে সহায় সহযোগ কৰি আহিছে সেইখিনি বুজাজনেহে বুজি পায়। গতিকে আমি তেওঁৰ মানুহৰ ভাল বেয়া সকলোৰে থাকেই। ময়ো সম্পূৰ্ণ নহয়, আপুনিও সম্পূৰ্ণ নহয়, কোনো মানুহে 100% শুদ্ধ হ'ব নোৱাৰে। গতিকে ভাল বেয়াৰ মাজেৰেই মানুহৰ জীৱনটো আগবাঢ়ে। জুবিনদাৰ ক্ষেত্ৰতো একেই। হয়তো ক'ৰবাত কিবা ভুল কৰিছে, কিন্তু তাৰ কাৰণে গোটেই মানুহজন, গোটেই জীৱনটোৱেই তেওঁৰ ভুল এনেকুৱা নহয়। থাকিব পাৰে কাৰোবাৰ চকুত কিবা এটা বেয়া হ'ব পাৰে, মোৰ চকুত কিবা এটা বেয়া হ'ব পাৰে, আনৰ চকুত সেইটো ভালো হ'ব পাৰে। কিন্তু কালি নীৰৱ হাজৰিকাই যিটো মন্তব্য ফেচবুকৰ যোগেদি আগবঢ়ালে, সেইটো এটা অক্ষমনীয় অপৰাধ। মানুহক এনেকৈ ক'ব পৰাটো তেওঁৰ নিশ্চয় সৰুৰে পৰা যিটো পৰিৱেশত, নীৰৱ হাজৰিকাৰ কথা কৈছোঁ, তেওঁ লালিত পালিত হৈছে, নিশ্চয় তাত কিবা এটা খুঁত ৰৈ গৈছে। সেইবাবেই তেওঁ এনেকুৱা মন্তব্য আগবঢ়াবলৈ পাৰিছে। এতিয়া ভয়তে তেওঁ নতুনকৈ ফেচবুক পোষ্ট দি ক্ষমা বিচাৰিছে। ঠিক আছে, আমি অসমবাসীয়ে হয়তো ক্ষমা কৰি দিম, কালক্ৰমত তেওঁ পাৰণি গৰ্ভত লীন যাব। কিন্তু এনেকুৱা ভুল যেন তেওঁ দুনাই নকৰে। অকল তেওঁৱেই নহয়, জুবিনক বেয়া পোৱা ঠিক আছে, কিন্তু যিটো মন্তব্য নীৰৱ হাজৰিকাই আগবঢ়াইছিল সেইটো কোনোমতেই সমৰ্থনযোগ্য হ'ব নোৱাৰে। এজন বিবেকবান ব্যক্তিয়ে এনেকুৱা কথা কেনেকৈ ক'ব পাৰিলে? যদি তেওঁৰ বিবেক আছিল, কিন্তু আমি বুজিলোঁ যে তেওঁৰ আচলতে বিবেক বোলা বস্তুটো নাই। এতিয়া পলাই ফুৰিছিল, মাকে কান্দিবলগীয়া হৈছে, আৰু তেওঁতো লিখোঁতে এইটো বুজি পাইছিল যে মই এটা সাংঘাতিক কথা লিখিছোঁ, নে কি ভাইৰেল হওক বুলিয়েই এইবিলাক কয় নেকি, লিখে নেকি? ভাইৰেল হোৱাৰ প্ৰচাৰ পোৱাৰ আশাত এনেকুৱা ধৰণৰ নিজ গৰিহণাযোগ্য কাম ভৱিষ্যতে যাতে তেওঁ নকৰে, তাৰ বাবে আমি অসমবাসীয়ে তেওঁক সকীয়াই দিলোঁ। আৰু জুবিন দা সকলো প্ৰশ্নৰ উদ্ধত মোৰ মতে
তেওঁ মদ খাই কিবা ক'ৰবাত উদ্ভণ্ডালি কৰে। মই সুধিছোঁ, মদ নোখোৱা শিল্পী কিমান আছে? মদ খালে এজন মানুহ যদি বেয়া হয়, তেতিয়াহ'লে ভালৰ ষ্টাম্প মৰা মানুহ পৃথিৱীত কেইটা আছে? আৰু সেই মানুহখিনিয়েহে পৃথিৱীৰ কাৰণে ভাল কাম কৰে নেকি? কাৰ বিৰোধী আন্দোলনক লৈ তেওঁৰ স্থিতি কি, মোৰ স্থিতি কি, মই সেই বিষয়ে ক'বলৈ নাযাওঁ। স্থিতি সকলোৰে বেলেগ হ'ব পাৰে, বিভিন্ন কাৰণত সকলোৰে মনৰ চিন্তাধাৰাবিলাক একে নহয়। কিন্তু সেইটো কাৰণেই এনেকুৱা অক্ষমনীয় কথা যাতে ভৱিষ্যতে নীৰৱ হাজৰিকা বা তেওঁৰ দৰে অন্য কোনোৱে নিলিখে, সেইটোৱেই ভাল হ'ব। কাৰণ সেইটোৱে তেওঁলোকক ওপৰলৈ নিনিয়ে, তেওঁলোকৰ নিজ মনোবৃত্তিৰ পৰিচয়হে দিয়ে। গতিকে নীৰৱ হাজৰিকা ওলাই আহক, ৰাইজৰ ওচৰত মুকলিকৈ ক্ষমা বিচাৰক। চোৰৰ দৰে ফেচবুকত পোষ্ট দি ক্ষমা বিচৰাটো আমি সমৰ্থন নকৰোঁ। আহক, ওলাই আহক, যদি সৎ সাহস আছে। যদি ইমানখিনি সাহস আছিলে, তেতিয়াহ'লে লিখি পেলাই পলাই থাকিল কিয়? তেওঁতো জানিছিলে এইটো ক্ষেত্ৰত বিতৰ্ক হ'ব। পলোৱাৰ কি যুক্তি আছিল? তাৰমানে সাহস নাই। তেওঁক মই বেয়া ভাষাৰে একো নকওঁ। বেয়া ভাষাৰে ক'বলৈ মই তেওঁৰ মনোবৃত্তিৰ মানুহ নহয়। তেওঁ যি ধৰণৰ মনোবৃত্তি লৈ জীয়াই আছে, ধিক এনেকুৱা জীৱন পলাবলগীয়া হৈছে চোৰৰ নিচিনা। লাজ লাগিব লাগে। মানুহক মানুহৰ দৃষ্টিৰে চাবলৈ শিকক। নিজে জন্তু পশুৰ দৰে যাতে তললৈ গুচি নাযায়। মানুহক সমালোচনা কৰিলেই, এজন ভাল মানুহক বেয়া বুলি কৈ দিলেই এজন মানুহ সৎ মহান নহয়। গতিকে তেওঁ ওলাই আহক, মুকলিকৈ ক্ষমা বিচাৰক। ফেচবুক পোষ্টৰ যোগেদি নহয়। ধন্যবাদ।